নমস্কাৰ বন্ধুসকল, মই আকৌ পুনৰ এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু কাইলৈ আমাৰ স্কুলত এটা প্ৰগ্ৰেম আছে, তাৰ বাবে আমি দিনৰ পৰা লাগি আছোঁ। এই পিঠা বনাইছোঁ। মিঠাই যিহেতু সকলোৱে খাই আছে, গতিকে আপোনালোকে পিঠাটো চিনি পাইছে নাই নাজানো, কিন্তু এই পিঠাটোত গুড়, নাৰিকল, তিল ইয়াৰ মাজত দি পেলাই বনোৱা হৈছে। খায়ো খুব ভাল লাগে আৰু প্লেটখনত এটা বিস্কুটতকৈ এই পিঠাটো খুব ভাল লাগিব খাই। গতিকে মই আপোনালোক এয়া চাওক, এইখিনি পিঠা বনাইছোঁ। এইখিনি পিঠা বনোৱা প্ৰায় হৈ গৈছে আৰু অলপ পিঠা বনাই আছে আৰু জুইত বনাইছোঁ। জুইত কাম কৰি ভাল লাগে, যিহেতু গেছো ৰাহি হৈছে মোৰ। আৰু আমি দুগৰাকীয়ে বনাইছিলোঁ, অৱশ্যে তেওঁ এতিয়া ঘৰলৈ গ'লগৈ আৰু মই বনাইছোঁ, প্ৰায় শেষ হৈছে। এইকেইটা পিঠা বনাবলৈ আছে। আপোনালোকে মোৰ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু খুব কম খৰচত এইখিনি হৈ আছে। পিঠাগুড়িয়েদি কেনেধৰণে বনাইছোঁ আপোনালোকে চাই ল'ব আৰু আপোনালোকেও বনাই খাবচোন, খুব ভাল লাগে পিঠাটো খাই। আমি বনাই থকাও দেখুৱাম কাৰখানাটো। বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় মোৰ পিঠাগুড়িৰে বনোৱা এই পিঠা আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চালে। গতিকে আপোনালোকে এনেধৰণে পানীত বইল কৰি এই পিঠা সকলোৰে বাবে উপযোগী। আপোনালোকে ঘৰতো এনেধৰণে বনাই খুৱাবচোন। যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই আকৌ এনেধৰণে নতুন ভিডিঅ' লৈ মই আপোনালোকৰ আগত এনেধৰণে দেখুৱাই যাম। ধন্যবাদ।